হেল্ল' গুড মৰ্ণিং আপোনালোকক সকলোকে আকৌ মোৰ এটা অন্য ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই ইয়াতে মিষ্টাৰ ঘৰত আহিলোঁ। তাতে মই মাৰ ঘৰত ভিডিঅ' তেনেকৈ মই বনাব নোৱাৰিলোঁ, কিন্তু এটা বনাইছোঁ আৰু আপোনালোকে চাই থাকক মই কি ভিডিঅ' বনাইছোঁ। আহক ভিডিঅ'টো চাই লওক। আপোনালোকৰ মাজত আকৌ এবাৰ মই আহিলোঁ নতুন এটা ব্লগ লৈ। আজি মই আকৌ এটা নতুন ৰেচিপি দেখুৱাম আপোনালোকক। ৰেচিপিটো এনেকুৱা হয়, যিটো বস্তু আমি নাভাবোঁৱে আৰু সেইটো যে এটা ৰেচিপি হয়। কিছুমানে খায়ো চাব পাৰে, এইটো বনাই চাব পাৰে, কিন্তু মই তেনেকৈ মানুহ বনোৱা দেখা নাই। আৰু আপোনালোকে চাই থাককচোন মই কি বনাওঁ। সেইটো আপোনালোকে চাই পেলাই কমেণ্ট কৰিব যদি কোনোবাই বনাইছে আৰু খাই পাইছে, কিন্তু মই তেনেকৈ কোনো বনোৱা দেখা নাই। আৰু আপোনালোকে চাই থাকক মই কেনেকৈ কি বনাওঁ। আৰু আজি গধূলি আমাৰ ঘৰত এখনি পাঠ পঢ়িব, ভকত মাতিছে কেইজনমান। আৰু আপোনালোকে চাই থাকক দিনটো মই কি কৰোঁ। সেয়াই আৰু এয়া দেখিছে মই 5টা জিকা লৈছোঁ আৰু জিকাকেইটা ধুই লৈছোঁ মই। আৰু ইয়াৰে মই জিকাৰ হীৰাকেইডাল মই ফাৰ্ষ্ট কাটি পেলাম। আপোনালোকে চাই থাকক ভিডিঅ'টো। হীৰকেইডাল মই ফাৰ্ষ্ট কাটি পেলাম। কাটা হোৱাৰ পিছত মই যিখিনি বাকলি থাকে সেইখিনি কাটি প্লেট এখনত থৈ থাকিম। এনেকৈ মই গোটেইকেইটা জিকাৰে বাকলিখিনি কাটি উলিয়াম। দেখিছে আপোনালোকে ধুনীয়াকৈ বাকলিখিনি কাটি উলিয়াইছোঁ। আৰু এইখিনি মই সৰু সৰুকৈ কাটিম। জিকাৰ বাকলিখিনি সৰু সৰুকৈ কাটি উলিয়াম। আৰু এয়া মই কাটিলোঁ জিকাৰ বাকলিখিনি। আৰু ইয়াৰ লগত মই দিব লাগিব, ইয়াতে মই এড কৰিম 2টা পিঁয়াজ আৰু আদা অকণমান কাটি লৈছোঁ, নহৰু আৰু জলকীয়া। আৰু আপোনালোকে নিজৰ মতে, যোনে বেছি জলকীয়া খায় তেওঁলোকৰ নিজৰ মতে দি দিব পাৰিব। আৰু মই কেৰাহীখন পাতি ল'লোঁ। কেৰাহীখন গৰম হৈছে আৰু ইয়াতে মই সৰিয়হৰ তেলখিনি দি দিলোঁ। আৰু তেলখিনিও গৰম হৈ গ'ল। আৰু ইয়াতে মই এতিয়া পিঁয়াজখিনি দি দিম। আৰু পিঁয়াজখিনি দি উঠাৰ পাছত মই চেলাই থোৱা নহৰু আৰু আদাখিনি দি দিছোঁ। আৰু জলকীয়াকেইটাও দি দিম। জলকীয়াকেইটা দি অলপ ভাজি দিম। আৰু এইখিনি মই ভাজিলোঁ। ইয়াৰ পাছত মই জিকাৰ বাকলি যিখিনি মই কাটি থৈছিলোঁ সেইখিনি এতিয়া দি দিম। আৰু এইখিনি দিয়াৰ পিছত এইখিনি মই অকণমান সময় ভাজি ল'ম। আৰু সোৱাদ অনুসৰি মই নিমখ দিছোঁ। আৰু নিমখ মই কমকৈ দিছোঁ, যিহেতু ভাজিলে অকণমান হৈ যায়, এনে কমকৈ দিছোঁ। এয়া হালধি দিলোঁ আৰু অকণমান জিৰাৰ গুড়া দি দিম ইয়াতে। আৰু এইখিনি মই অলপ সময় ভাজি ল'ম। এনেকৈ মই জিকাৰ বাকলিখিনি সিদ্ধ হোৱালৈ ভাজি থাকিম। এনেকৈ চাটনি বনাই খালে ভাল লাগে আৰু বিশেষকৈ দালি ভাতৰ লগত ভাল লাগে আৰু খাই। জিকাৰ বাকলিৰ চাটনি আপোনালোকেও বনাই খাই চাব পাৰিব। মোৰ ভাজা হৈয়ে গ'ল। আৰু ইয়াতে মই মিক্সিত খুন্দিম। আৰু মই মিক্সিত খুন্দাৰ কাৰণে লৈ ল'লোঁ। আগতে পটাত বটিছিলোঁ, কিন্তু বহুত গৰম যে, গৰমৰ কাৰণে মিক্সিতে বটিম। আৰু বহুতে ভাল হয়। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মই এইখিনি মিক্সিত পিচি ল'লোঁ। আৰু দেখিলে কিমান ধুনীয়া হৈছে আৰু খাবলৈ বহুত সোৱাদযুক্ত হয়। আৰু আপোনালোকেও এনেকৈ বনাই খাই চাব পাৰে। আৰু যদি বনাই খাই চাই তেতিয়াহ'লে মোক এটা কমেণ্ট দিব। আৰু আপোনালোকে ভিডিঅ'টো ভাল পাইছে যদি কমেণ্ট প্লিজ দি দিব।